বন্ধুসকল মই প্ৰীতম ভাই আপোনালোকক মোৰ ইউটিউব চেনেলটো স্বাগতম জনাইছোঁ। আহক আমি আণ্ডাৰগেটৰ দুৰ্গা পূজা উপভোগ কৰোঁ। জুম কৰিম আণ্ডাৰগ্ৰাড পূজাত মানুহ ভৰ্তি। বহুত ভাল লাগিল। 2 বছৰৰ মূৰত আমি এবাৰ পালোঁ। বহুত আমাৰ মনত মানে আনন্দ, বহুত ভাল লাগিল। বহুত মানুহ আহিছে এবাৰ, বহুত আনন্দ আৰু মনত। চৰকাৰৰ SOP মানি চলিছে নে আপোনালোকে? SOP পুৰা মানি চলিছোঁ। মুখত মাস্ক নাই দেখোন আপোনাৰ? মাস্ক নহ'লেও পকেটত আছে। ৰাখিছোঁ এইবোৰ চাওমিন এইবোৰ খুব বনাই আছোঁ আজি। চেলিং বহুত বেয়া নহয়, ভালে হয়। ইয়াত মই বাজিকৰ হিচাপত ইয়াত ইচ্ছাৰে কৰিছোঁ কেবিনত। ঠিক আছে। এইখন হৈছে আমাৰ দোকান। ইয়াতে আপোনালোকে যি লাগিলেও পাব, সকলো বস্তু পাব। সকলোকে পুৰা হিন্দুস্তানবাসীক আমি এই সুযোগতে শাৰদীয় দুৰ্গা উৎসৱৰ মা দুৰ্গা দেৱীৰ যি মহিষাসুৰ বধ হৈছিল, এই সন্ধিখনতে আমি প্ৰত্যেক হিন্দুস্তান পুৰা প্ৰতিজন হিন্দুক আমি অন্তৰৰ পৰা আন্তৰিকতাৰে শাৰদীয় এই দুৰ্গা উৎসৱৰ আমি আন্তৰিকতাৰে সকলোকে শুভেচ্ছা শুভকামনা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ আমি এইবাৰ সকলোতে যি আমি 2 বছৰ সম্পূৰ্ণ 2 বছৰ আমাৰ যি কৰোণা মহামাৰী এটা ভয়াৱহ ৰোগ আহিছিল, তাৰ কাৰণে আমি যি আৰু এই দুৰ্গা উৎসৱটো আয়োজন কৰিব পৰা নাছিলোঁ। এইবাৰ সকলোৱে প্ৰতিজন সনাতনী হিন্দুৱে আজি এই বিশ্বকাৰে এই উৎসৱটো আয়োজন কৰিব লৈছে। আমি আশা ৰাখিছোঁ এই উৎসৱটি সুন্দৰভাৱে আয়োজন হৈ যাব। আৰু আশা ৰাখিছোঁ সনাতনী সভ্যতা সংস্কৃতি চিৰদিনৰ কাৰণে এই ধৰণেই প্ৰতিজন হিন্দুৰ মাজত বিয়পি থাকিব। আৰু এই ধৰণেই আমি মা দুৰ্গাৰ আশীৰ্বাদ লৈ প্ৰতিজন সমাজত দেখা দিয়া মহিষাসুৰ অসুৰবধ কৰি সমাজত ধৰ্মৰ প্ৰতিষ্ঠা কৰিম। সনাতনী সভ্যতা সংস্কৃতি আচাৰ ব্যৱহাৰ ৰীতি নীতিৰ প্ৰতিষ্ঠা কৰি আমি সকলো হিন্দুৱে আগৰ দৰে পূৰা শক্তিশালী হৈ থাকিম। এই সুযোগতে প্ৰত্যেকজন আকৌ সনাতনী হিন্দুক আমাৰ ফালৰ পৰা আমি আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু আশা ৰাখিছোঁ আমাৰ যি ওদালগুৰি বাক্সা দৰঙৰ যি সীমান্তৱৰ্তী এলেকা আন্ধেৰিঘাটত যি আজি আমি উৎসৱ আয়োজন কৰিছোঁ, এই উৎসৱটি পুনৰ সাফল্যমণ্ডিত হ'ব। আৰু ইয়াত প্ৰত্যেকজন মা দুৰ্গা দেৱীক উপভোগ কৰিবলৈ অহা প্ৰতিজন মা দুৰ্গা দেৱীৰ চৰণত আশীৰ্বাদ ল'বলৈ অহা প্ৰতিজন দৰ্শনাৰ্থীকে আমি এটা আহ্বান জনাম, নিজৰ শান্তি শৃংখলা অটুট ৰাখি মা দুৰ্গাৰ আশীৰ্বাদ ল'ব আৰু সমাজত থকা সেই অসুৰবিলাকক বধ কৰি সমাজত সনাতনী সভ্যতা সংস্কৃতি বাহাল ৰাখিব। জয় শ্ৰীৰাম, জয় মা দুৰ্গা।